তাতে পচি আৰু এটা চলি তো গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত প্ৰণাম জনাইছোঁ। আজি মানে আমি গৈ আছোঁ দুৰ্গা পূজা চাবলৈ। আমি মানে য'ত যাই তাতে 15 তাৰিখৰ পৰাই মানে দুৰ্গা পূজা আৰম্ভ হৈছে, মানে বেলেগ পূজাগেলা 20 তাৰিখৰ পৰা আৰম্ভ হয়। বলক গৈ থাকোঁ, বলক। তো গাইজ পূজাৰ মেইন গেট এইখনে। এইটোৱে মন্দিৰ মানে আৰে মজা লাগে কিন্তু মন্দিৰটো গাইছ। বলক গাইছ সেৱা কৰি লওঁ বুঢ়াকে গোটাকেইটাই, বলক গাইছ। পূৰা ফটো চটা ল'লোঁ আৰু বলক যাই দেখোঁ। এইটো মন্দিৰ পূৰা ফটা চটা লৈ ৰেডি আৰু সেৱা চেৱা কৰিলোঁ। আদৌ আহিছে মোৰ লগত মানে মন্দিৰটোৰ মানে কাৰ্যালয় এখন। এইখিনি মানে কাৰ্যালয়ত ভোগ চোগ মানে খোৱা হয় দিনত। ৰ'বা আমি ভোগ খাম, ৰ'ব ৰখক যাই আছোঁ ভোগ খাই। তো বলক যাওঁ আৰু ঘৰত যাই লওঁ বলক। তো গাইছ পূজা চূজা চালোঁ একদম মানে এতিয়া অলপ ফুৰি বলক চলক। বৈদ্য নাজাৰা এটা আছে ইয়াত দেখছি না, বলক যাই নাজাৰা এটা চক দেখছি না পুৰা চিকেন দেখছি না গীতটো গধূলি হৈছে না পুৰা যিটো ৰঙাইছে আৰু ইফালে মানে ফোন কৰি আছে ৰাফিৰ লগত দেখছি না। দে তনে দিন দে কৰ গাইছে তাতে পচি আৰু এটা চলি। তো গাইছ ভিডিঅ'টো যিখিনি আছে যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' লগ গুড বাই।